গুড মৰ্ণিং সকলোকে। ধুনীয়া বস্তু এটা দেখাবলৈ গৈ আছোঁ। আমাৰ ইয়াতে মানে বহুত বছৰৰ পৰা ৰাস্তাটো মই আগতেও ভিডিঅ'ত দেখাইছোঁ, বহুত মানে গেলি থাকে আমাৰ এইটো ৰাস্তা। এতিয়া বনিছে বাৰু, এইফালে একদম ধুনীয়াকৈ হেৰিয়ালৈকে গোটেই পকা হৈ গ'ল। এতিয়া বিশেষ টেনশ্যন নাই, কিন্তু ৰাস্তা কামটো ভালকৈ হোৱা নাই। এইফালে চাওক, এইফালে দেখিছেনে? এইফালে ইয়াত ঢেলাই বহিব লাগে, এইফালে প্ৰায় 1 ফুটমান। তো ইয়াত জেগাই নাই। এইফালে দেখিছেনে? এইফালে ঢেলাই বহাব, ইয়াত কিনাৰে ঢেলাই বহাব। ইয়াত মাটি পেলাব লাগিছিলে, চেইন গ্ৰেভেল তলত থাকিব লাগে ভালকৈ, কিন্তু ইয়াত মাটি পেলাবলৈ জেগাই নাই। এইফালে এইটো চব দেখিছেনে? এইটো এইফালে চব, এইটো ইয়াত তলত চেইন গ্ৰেভেল থাকিব লাগে। এনেই ওপৰতে কেইটামান শিল এইখিতে এনেই কেইটামান পেলাই থৈ দিছে, কিন্তু চেইন গ্ৰেভেল আৰু শিল একো নাই। চক সুন্দা মাটিটো আছে, ইয়াতে লগাই থৈ দিছে। ইয়াতে ঢেলাইটো বহাই থৈ দিছে, আৰু এইটো এইফালে গিৰি যাব পিছত। যদি গাড়ী চকা উঠি যায় এইফালে আৰামত এনেকৈ গিৰি যাব। দেখিছেনে? দেখিছে? এইফালে এইফালেও ঠিক তেনেকেই। এই দবিলাকত এনেকুৱা এইটো চব চেইন গ্ৰেভেল নাই, একো নাই। ঠিকাদাৰে কি কাম কৰোৱাই আছে নাজানো আৰু, চব কাম কৰোৱাই আছে মানে। এইফালে চব ইয়াত ক'ত ঢেলাই মাৰিব বাৰু? ইয়াত জেগা ক'ত আছে? এইফালে ক'ত ঢেলাই মাৰিব? এইটো চব দেখিছেনে? চেইন গ্ৰেভেল শিল মুঠতে নায়েই কিনাৰত, একদম সেই তালৈকে। তো এটা কাৰণে ভালে লাগিছে, আগতকৈ বহুত ভাল হৈছে। গেলাত আমি আগতে বাইক নিলে মানে সেই ইয়াত থৈ আহিব লাগে হ'লে। তো এতিয়া দেখিছেনে চিটুৱেশ্যনটো? এইটো সুন্দা মাটিত আছে, এইটো একো চেইন গ্ৰেভেল শিল একোৱেই নাই। সুন্দা বালি অকণ দি থৈছে। ইঞ্জিনিয়াৰটো আহিব নাই? ইঞ্জিনিয়াৰ মাতিবা। ইঞ্জিনিয়াৰটো মাতি ফোনেই কৰিম। তাত নাম্বাৰ আছে? আছে, দেখিছেনে? এইটো চক ঢেলাই মাৰিবলৈ মুঠতে জেগাই নাই। এইফালে এফুট ঢেলাই হয়, এইটো ঢেলাই মাৰিবলৈ জেগাই নাই। এইটো কিনাৰে